হেল্ল' ফ্ৰেণ্ডছ, মই সুনীল নৰ্থ ইষ্ট ট্ৰেভেল এণ্ড ফুড ব্লগ চেনেললৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। এইখিনিতে এটা কথা কৈ থৈ দিওঁ, যিসকল বন্ধু বান্ধৱীয়ে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিছে আৰু ইমান দিনে তেওঁলোকে মোৰ সৈতে জড়িত হৈ আছে, তেওঁলোকক বহুত ধন্যবাদ জনাইছোঁ। আপোনালোকে এনেকৈ মোক ছাপোৰ্ট কৰি থাকিব আৰু যিসকলে নতুনকৈ মোৰ চেনেলটোত আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো এতিয়া মূল বিষয়টোলৈ আহোঁ। আজি বহুদিনৰ মূৰত এটা ভিডিঅ' আপলোড কৰিবলৈ ওলাইছোঁ। আজি মই আপোনালোকৰ বাবে এটা ৰেচিপি লৈ আহিছোঁ, ছাগলী মাংসৰ ৰেচিপি। তো বলকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াৰ বাবে প্ৰয়োজনীয় যোগাৰখিনি মই এইদৰেই লিখি দিছোঁ, আপোনালোকে চাই ল'ব। আমি প্ৰথমতে সৰিয়হৰ তেল অকণমান দি ল'লোঁ আৰু অলপমান গৰম হ'বলৈ দিলোঁ। তেলখিনি অকণমান গৰম হোৱাৰ পিছত আমি এতিয়া পিঁয়াজখিনি এড কৰি দিলোঁ। পিঁয়াজখিনি অকণমান ৰঙচুৱা হ'লৈকে ভাজি থাকিব লাগিব। এতিয়া আমি ইয়াতে আদা আৰু নহৰুৰ পেষ্টখিনি এড কৰি দিছোঁ। আমি পিঁয়াজখিনি ধুনীয়াকৈ ভাজি ল'লোঁ আৰু এতিয়া ছাগলী মাংসখিনি ইয়াতে এড কৰি দিম। এতিয়া গেছৰ জুইটো মিডিয়াম ফ্লেমত থৈ ধুনীয়াকৈ মাংসখিনি লৰাই লৰাই ভাজি থাকিম আমি। মাংসখিনি প্ৰায় 10 মিনিটমান ভজা হোৱাৰ পিছত আমি এতিয়া ইয়াতে আলুখিনি এড কৰি দিছোঁ। এতিয়া আমি সোৱাদ অনুসৰি মাংসখিনিত নিমখ মিলাই দিছোঁ আৰু হালধি 2 চামুচমান দি দিছোঁ আৰু এনেকৈ নিমখ হালধি দিয়াৰ পিছত এবাৰ ধুনীয়াকৈ মাংসখিনি লৰাই দিব যাতে গোটেইখিনি ধুনীয়াকৈ মিক্স হৈ যায়। এতিয়া আমি মাংসখিনিত জিৰা, জালুকৰ গুড়ি, ধনিয়া গুড়ি, মিট মছলা, তাৰপিছত শুকান জলকীয়াৰ গুড়ি যিখিনি আছে গোটেইখিনি আমি মিলাই দিম আৰু ধুনীয়াকৈ মিক্স হোৱাকৈ আমি লৰাই দিম। এতিয়া আমি অমিতা আৰু বিলাহী এড কৰি দিম মাংসখিনিত। এতিয়া আমি গেছৰ জুইটো অকণমান কমাই দিম আৰু মাংসখিনি ধুনীয়াকৈ ফ্ৰাই হ'বলৈ ঢাকনিখন দি দিম। প্ৰায় 10-12 মিনিটমান সময় আমি এনেকৈ ভাজিলোঁ আৰু এতিয়া আমি ঢাকনখন গুচাই দিম আৰু মাংসখিনি ধুনীয়াকৈ লৰাই দিম। চাব যাতে মাংসখিনি তলত নালাগে কেৰাহীটো। এনেদৰে লৰাই লৰাই ভাজি থাকিব মাংসখিনি যাতে তলত লাগি নধৰে মাংসখিনি। বৰ সুন্দৰ গোন্ধ আহিছে মাংসখিনিৰ পৰা। এতিয়া আমি আকৌ এবাৰ ঢাকনখন দি দিম অলপ সময়ৰ বাবে আৰু 10 মিনিটমান ভজাৰ পিছত আকৌ এবাৰ ঢাকনখন গুচাই ল'লোঁ। আকৌ মাংসখিনি এবাৰ লৰাই দিম যাতে তলত নালাগে। আমাৰ মাংসখিনি ধুনীয়া ফ্ৰাই হৈছে। প্ৰায় 80% কাম আমাৰ শেষ হৈ গৈছে, 20% মান বাকী আছে আৰু। এতিয়া মাংসৰ পৰা আমি অমিতাখিনি তুলি লৈছোঁ এক্সট্ৰাকৈ, যিহেতু অমিতাখিনি খুব সোনকালে সিজি যায় আৰু অলপ সময় থাকিলে অমিতাখিনি গোটেই ভাঙি নোহোৱা হৈ যাব, গতিকে এক্সট্ৰাকৈ তুলি লওঁ অমিতাখিনি।
এয়া আমাৰ মাংসখিনি ধুনীয়া সিজিছে, ধুনীয়া ডিপ ফ্ৰাই হৈছে। এতিয়া আমি ইয়াতে অকণমান পানী এড কৰি দিম। আপোনালোকে আপোনালোকৰ প্ৰয়োজন অনুসৰি পানীখিনি এড কৰি দিব। এতিয়া আমি ইয়াতে আকৌ অমিতাখিনি এড কৰি দিছোঁ আৰু মাংসখিনি ধুনীয়াকৈ উতল আহিবলৈ এতিয়া আমি আকৌ এবাৰ ঢাকনিখন দি দিম। প্ৰায় 8 মিনিটমান সময় আমি এনেদৰে মাংসখিনি উতলালোঁ। ধুনীয়াকৈ আমাৰ মাংসখিনি উতল আহিছে। এতিয়া আমি ইয়াতে পিচি থোৱা গৰম মছলাখিনি এড কৰি দিম। গৰম মছলাখিনি দিয়াৰ পিছত আমাৰ ইয়াৰ মাংস সম্পূৰ্ণৰূপে ৰেডি হৈ গৈছে আৰু এতিয়া আমি গৰমে গৰমে ইয়াক পৰিৱেশন কৰিম। আৰু এয়া আমাৰ খাই মাংস ফাইনেলি ৰেডি হৈ গ'ল। এতিয়া মই গৰমে গৰমে ভাতৰ লগত পৰিৱেশন কৰিম আৰু আপোনালোকেও এবাৰমান বনাই খাই চাওক এইদৰে। তো ফ্ৰেণ্ডছ, যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।